निखावरिया माब्लाबाबो देरसिन जानो हाया बेनि फोरमान होदों रहन मुर्मुआ। NEET आनजादाव जाफुंसार महरै उथ्रिसारनो हादों गरिब नखरनि रहन मुर्मुआ। आसाम मेडिकेल कलेज डिब्रुगড়ত चान्स पाइছো। क'क्राझार जिल्लानि गसाइगाव महकुमानि सावथाल कल'नि श्रीरामपुरनि निक्लास मुर्मुनि फिसाज्ला रहन मुर्मुआ NEET आनजादाव जाफुंसारनो हादों। NEET आनजादाव उथ्रिसारनानै रहन मुर्मुआ मेडिकेल सोलोंथाइनि थाखाय डिब्रुगড়नि आसाम मेडिकेल कलेजाव सायख'जादों। फिसाज्लानि जाफुंसारनो हानायाव बिमा-बिफाजों लोगोसे गसाइगाव ओनसोल नाङैनो गोग्गाखांनाय लाबोनो हादों। रहननि गोख्रों नाजाथाबनानै जाफुंसार जानो हानाया गोबां फरायसाफोरखौ थुलुंगाखां होहोदों। मोर नाम रहन मुर्मु, देउतार नाम निकोलास मुर्मु और मार नाम रीमा हासदा। मैं श्रीरामपुर गाँवत थाको, क'क्राझार डिस्ट्रिक्ट आसाम। और मैं एबार नीट एग्जाम दिसिलो। नीट एग्जामत मोर 393 मार्क्स आहिसे और जुआ काली फर्स्ट राउंड काउन्सिलिंगर रिजल्टो आहिसे। এই ৰিজাল্টত মানে মই মানে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত চান্স পাইছো। মই 10th ইয়া গোসাইগাঁও সেন্ট এন্থনিজ ইংলিছ মিডিয়াম স্কুলৰ পৰা পাছ কৰিছো। তাৰপিছত 11-12 মই পাঠশালা আন্দৰাম বড়ো একাডেমিৰ পৰা পাছ কৰিছো। নীট এক্সামৰ প্ৰিপাৰেশ্যন মই মানে 12ৰ পিছত মই একবাৰ দিছিলো নীট এক্সাম, কিন্তু প্ৰথমে মানে মোৰ ইমান নলেজ নাছিল নীট এক্সামটো কেনেকা বুলি আৰু কেনেকা এক্সাম টাইপ কেনেকা কুৱেশ্যনবিলাক আহে কেনেকা নাহে মোৰ ইমান আইডিয়া নাছিল। সেইকাৰণে ফাৰ্ষ্ট এটেম্পটো মোৰ ভাল নহ'ল। তাৰপিছত মই গুৱাহাটী চৈতন্য ভাৰতী একাডেমি তাতে মানে কোচিং কৰিবলৈ গৈছিলোঁ। তাতে আৰু বেছিদিন থকা নহ'ল কৰোণাৰ কাৰণে, কিন্তু 3-4 মান্থছ তাতে কৰিছোঁ কোচিং। তাৰপিছত ঘৰত আহি যিমান পাৰিছোঁ মোৰ পৰা আৰু টিচাৰ আৰু মা দেউতা ঘৰৰ চবেই মানে বহুত ছাপোৰ্ট কৰিছে, হেল্প কৰিছে। এনেকাই পঢ়া শুনা মই কণ্টিনিউ কৰিছোঁ। তাৰপিছত হৈ গ'ল। আমাৰ সদৌ ৰাইজৰ পৰিবাৰকো মোৰ ফালৰ পৰা মোৰ একেই অনুৰোধ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ প্ৰতি লক্ষ্য ৰাখিব, অন্ততঃ পঢ়া শুনাৰ কাৰণে। আৰু তাৰ যিখন জীৱন আহি আছে যে 5 বছৰৰ কাৰণে ই মেডিকেল পঢ়িব, এই 5 বছৰৰ দিনবিলাক যাতে তাৰ শুভ হওক তাৰে কামনা কৰি মই শেষ কৰোঁ। হয়, মই সঁচাকৈ আজি বহুতেই আনন্দিত ৰহন মুৰ্মুৰ মা হিচাপে, কিয়নো ৰহন মুৰ্মুৱে আজি ডক্টৰ হ'বলৈ গৈ আছে। আৰু মই মানে কি ক'ম, এইটো ৰহন মুৰ্মুৰে চেষ্টা, বহুত চেষ্টা কৰিছে, বহুত কষ্ট কৰিছে। কেতিয়াবা নোখোৱাকৈ থাকিছে, খোৱাৰ সময় পোৱা নাই, নোখোৱাকৈ স্কুলত গৈছে, কেতিয়াবা বহুত কষ্ট কৰিছে। আৰু লগতে তাৰ ছাৰ বিশেষকৈ মই কিবা ছাৰ হাছনুল ছাৰক ধন্যবাদ দিব বিচাৰোঁ। বহুত এনকাৰেজমেণ্ট দিছে আৰু লগতে কোচিং চেণ্টাৰৰ ছাৰবিলাকো বহুত কেয়াৰ কৰিছে। আৰু লগতে আমাৰ সমাজৰ ক'বলৈ গ'লে আমাৰ বিশেষকৈ আছু ল'ৰাবিলাক আহি ইমান এনকাৰেজমেণ্ট দিছে। যেতিয়া মেট্ৰিক পাছ কৰিছে তেতিয়াও, হায়াৰ ছেকেণ্ডেৰী যেতিয়া পাছ কৰিছে তেতিয়াও বহুত এনকাৰেজমেণ্ট দিছে যে ভালকৈ পঢ়িবা। এইটোৱে আৰু কি মই চবকে লগতে আপোনালোককো ধন্যবাদ দিব বিচাৰোঁ যে আজি আপোনালোকে আহিল আৰু আমাৰ সাক্ষাৎকাৰ লৈ আছে, বহুত ভাল লাগিছে।